আসসালামু আলাইকুম। বিশাল ডাঙৰ ধৰ্মীয় সভা এখন হ'বলৈ গৈ আছে আমাৰ অঞ্চলতেই। আৰু আমি গম পাইছোঁ যেন কলকাতাৰ পৰা বোলে বক্তা আহিব 26 ইঞ্চি লম্বা। আমি এনেই মোবাইলত চাই থাকোঁ আৰু আমি এতিয়া প্ৰেক্টিকেল দেখিলে ভাল হ'ব। আৰু সভাটো হ'ল 14 এপ্ৰিল 2024 ৰবিবাৰ। আৰু সভাটো ক'ত হ'ব আপোনালোকক কৈ আছোঁ। পেলাই মই গেটখন পালোঁ, এই ফাৰ্ষ্ট গেট, এইখন গেট। আৰু এইখন হ'ল ডমডমীয়া ৰোড, জামতলাৰ পৰা যেন আহিছে। আৰু সভাটো অলপ মই এতিয়া আহি জেগা পাইছোঁ। এইখন বহুত ডাঙৰ ভেণ্ডেল। এইখনতো হোৱাৰ এড্ৰেছটো হ'ল আপোনাৰ এইখন চাৰিআলি আছে, ইয়াত জামে মছজিদ আছে। আৰু এইখন হ'ল চাইতুল ছিয়াৰটিৰ ঘৰ, একদম ঘৰৰ সন্মুখতেই। আমি শুনামতে গম পাইছোঁ কলকাতাৰ পৰা বোলে 26 ইঞ্চি লম্বা বক্তা আহিব। কিমান সঁচা কিমান মিছা আপোনালোকে যে অলপ কয়। মোটামুটি কথা হ'ল অহাটো সঁচা। অহাকালি 14 তাৰিখ দেওবাৰে আমি ৰাতিপুৱা প্ৰায় আমাৰ অনুষ্ঠানটো 10 বজাৰ পৰা আৰম্ভ হ'ব। আমি কলিকতাৰ পৰা ধৰ্মীয় লাইনৰ মুখ্য বক্তা হজৰত মৌলানা মনিৰুদ্দিন চাহাবক আমি আমন্ত্ৰণ কৰিছোঁ। তো অহাটো খাটান কালি আমাৰ সভাত উপস্থিত থাকি পেলাই আমাৰ এই পিছপৰা অঞ্চলৰ মানুহখিনিক মানে ধৰ্মীয় লাইনৰ সজাগতা সৃষ্টি কৰিব, ধৰ্মীয় লাইনত বাহন দিব। আৰু সেই বাহন দিয়াৰ ফলত আমাৰ ইয়াৰ মানুহখিনি বহুত উপকৃত হ'ব বুলি আমি আশাবাদী। আৰু এই সভাটো ক'ত হ'ব এড্ৰেছটো যদি কৈ দিয়ে তেনেহ'লে ৰাইজৰ কাৰণে অলপ ভাল হ'ব। আমি সভাখন অনুষ্ঠিত কৰিছোঁ দক্ষিণ ৰামপুৰ সত্ৰ জামে মছজিদৰ সৌজন্যত। মোবাইলে বা পৰ্টেল নিউজে আমি গোহাৰি বা পোষ্টাৰ বেনাৰ হওক আমি যি আইডিয়া কৰিছোঁ, আৰু আজি আমাৰ এই মাইক দি পেলাই প্ৰচাৰ কাৰ্য আৰম্ভ হ'ব। সেই অনুপাতে আমি এটা আইডিয়া কৰিছোঁ, মানুহৰ পৰা যিটো জনমত লৈছোঁ সেই হিচাপে আমি অনুমান এটা কৰিছোঁ প্ৰায় 8-10 হাজাৰমান মানুহ এই সভাখনত উপস্থিত থাকিব বুলি আমি অনুভৱ কৰিছোঁ। আৰু মানুহৰ যিটো আশা আকাংক্ষা দেখা গৈছে, সভাখন লাষ্ট সভা এই অঞ্চলত, আমাৰ এইটোৱেই লাষ্ট সভা। এই সভাত মানুহো কৈ আছে যে যথেষ্ট মানুহ সভাত উপস্থিত থাকিব, আমি জেগা দিব নোৱাৰিম বুলি মানুহে মত প্ৰকাশ কৰি আছে।